তো সেই গাইজ আপোনালোক পুনৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'। তো আজি আমি যাইছোঁ গুৱাহাটীৰ বৃহত্তম কি চাবলৈ গৈছোঁ আজি আমি বৃহত্তম মেলা নে বহাগ বিহু নে কি আমি বুজি নাপাওঁ বাট চব মানে কিবা টাইপৰ আপোনালোকে দেখিলে গম পাব কি হৈ আছে আমি গম নাপাওঁ বিয়া হ'ব পাৰে হয় তেনেহ'লে আহক ভিডিঅ'টোত আগবাঢ়ো ব'লক আমাৰ লগত। অসমীয়া চাদৰ মেখেলা অসমীয়া আৰু মণিপুৰী গহনা তাৰপিছত ইউপিৰ মেলামান এডিবিআই বাঁহ-বেতৰ সামগ্ৰী খেলনা জয়পুৰ গোটা পেণ্ডেল ইউনিক সামগ্ৰী আদি নানা সামগ্ৰী বিপণীৰে সমাহাৰ ঘটিছে। ৰাতিপুৱা 10 বজাৰ পৰা নিশা 10 বজালৈকে খোলা থাকিব উক্ত মেলা ৰাইজৰ অধীনতে প্ৰৱেশ কৰিবলৈ। यहाँ पे टैटू सब देख के मुझे भी एक टैटू बनवाने का मन किया लेकिन मम्मी नहीं मानेंगी। This is shop for vacation breakfast lovers. You can come here. তো ইয়াতে আমি কিতাপৰ বিপণী দেখি ভাবিলোঁ জ্ঞানৰ গংগাতে ডুবি যাওঁ, কিন্তু আমাৰ ইচ্ছা চকু পৰিলে এখন বেলেগ কিতাপত আৰু এয়া আমি চাই আছোঁ এই কিতাপৰ বিষয়ে ইয়াতে আৰু কিতাপখন হ'ল এয়া আমি দেখাই আছোঁ আপোনাক কিতাপখনৰ বিষয়ে। তো সেই গাইজ আমি ইয়াতে মেলা চাই আছোঁ আৰু আপোনাৰ অনুভৱটো কেনেকুৱা? মোৰ অনুভৱ কি ক'ম, আহিছিলোঁ মেলা চাবলৈ আৰু মেলাৰ লগত এটা বেলেগ বস্তু চাবলৈ, কিন্তু আজি হয়তো আমাৰ কপাল বেয়া মানে দুৰ্ভাগ্য, গতিকে একো ভাল নালাগিল বুলি ক'ব। আহিলেও বস্তুৰ দাম আপোনাৰ যোনটো 20 টকা সেইটো দিয়াতকৈ 220 120 এতিয়া নালাগে যে মেলা নাচাব। এয়া অনেষ্ট ৰিভিউ দিছে তেওঁ, বস্তুৰ দামটো ইয়াতে বহুতেই বেছি আৰু এই মেলা 20 তাৰিখৰ পৰা 3 আগষ্ট তাৰিখলৈ আছে। তো আপোনালোকে আহিব পাৰে। তো আহক আৰু এবাৰ দেখাই দিওঁ আপোনাক ইয়াৰে পৰিৱেশ। মাত্র 20 টাকা 30 টাকা কাটে দেবা 100 টাকা বিগ বস সরকার ধন্যবাদ। গাইজ আমি পুনৰ আহি পালোঁ সেই স্থানত য'ৰ পৰা আমি এই ভিডিঅ'টোৰ আৰম্ভণি কৰিছিলোঁ আৰু এতিয়া আমি একদম সম্পূৰ্ণ মেলাৰ অনুভৱটো কেনেকুৱা আছিল কেনেকুৱা নহ'ল ভাল নে বেয়া চব ক'ব নীলোৎপলে। তেনেহ'লে সুধো আহক থেংক ইউ। কেনেকুৱা লাগিল? ফাৰ্ষ্ট অফ অল কি ক'ম, মেলাখন যাই কিনে মেলা টাইপ লাগিল বাট মেলা টাইপ নালাগিলোঁ বিকজ কি ক'ম যিহে মূল্য বৃদ্ধি, তাতে এখন BTSৰ ফটো বেলেগ নাই। ফাৰ্ষ্ট সেইখনৰ ওপৰত ৰিভিউ দিম। আপুনি যদি BTSৰ ফটো এখন প্ৰিণ্ট কৰে 10 টকা ল'ব, বাট তাত সেইখনত 80 টকা কৈছে। হয় চাওক কিমান মানে উন্নত মানৰ মেলা। গতিকে এনেকুৱা ব্ৰেণ্ডেড মেলা এখন যাই কিনে ভাল লাগিল, যি ব্ৰেণ্ডেডতকৈ ব্ৰেণ্ডেড বস্তু আপোনালোকে পোৱা যায়। মেলাত লটাৰীৰ অনুভৱ কেনে আছিল তাৰ বিষয়ে ক'ব। লটাৰীৰ অনুভৱটো কেনে লটাৰী আছিল? বাহ, সেইটোৰ অনুভৱটো কিয় নক'ম। চাওক আপোনালোকে লটাৰী খেলিব যায় বা নাযায়, আমিও গৈছিলোঁ লটাৰী খেলিবলৈ নহয়, আমি অকল চাব গৈছোঁ বিকজ আমাৰ পইচা বহুত জানেই। চ' দেখিলোঁ লটাৰী আপোনালোকে 50 টকা 100 টকা যি বজাৰত পায় 30 টকাৰ বস্তু বা 10 টকাৰ সেইবোৰ পায়।
বা আপুনি 60 টকা দি 100 টকা কিনিব পাৰে এনেকুৱা লটাৰী আৰু লটাৰীত আপোনালোকে 2 নম্বৰীও কৰিব পাৰে বা তেওঁলোকেও কৰিব পাৰে আমি দেখিছোঁ আমি নিশ্চয় দেখিছোঁ নিশ্চয় 2 নম্বৰী কৰা তাতে আপোনালোক কৈ দিব সেইটো হয় আৰু সেই মেলাত লটাৰী 2 নম্বৰী কৰাৰ এটা জ্বলন্ত উদাহৰণৰ বিষয়ে কৈছোঁ এজন মানুহে 380 টকা ঘূৰাই পায় লটাৰীৰ টিকেট কাটাৰ পিছত কিন্তু তেওঁলোকে 330 টকা দি কিনে 50 টকা এটা ইফালে পেলাই থৈ দিছিল তেওঁলোকৰ ফালত আৰু সেই মানুহজনক তেওঁলোকে দিয়া বুলি কৈছিল হয় আৰু তেওঁলোকে উল্টাকে ধমকি দিছিল যে এই 380 টকা আমি দিছোঁ কিন্তু 50 টকাটো তেওঁলোকৰ হাততে আছিল তো চাওক কেনেকুৱাকৈ 2 নম্বৰী চলি আছে এই তাতেই আমি যোনটো চকুৰ আগত দেখিছোঁ এইটো খেলা শেষত এইটোৱে ক'ব বিচাৰিম যে মেলাখন চাই বহুত ভাল লাগিল তোমাৰ কেনেকুৱা লাগিল কি ক'ম আৰু মেলাখন চাই বহুত ভাল লাগিল বস্তু চাই নহয় বহুত বস্তু চাই কিনে ভাল লাগিল আৰু আপোনালোকে আহিব পাৰে মেলাখন আছে 3 তাৰিখলৈ আমিতো অকলে আহিছোঁ কাৰণ আমি অকলশৰীয়া প্ৰাণী আপোনালোকে হেৰিৰ লগত বুজিতো পাইছে বোধহয় হেৰিৰ লগত চ' হেৰিক লৈ কিনে আহক হেৰিকো কৈছে আপুনি হেৰাক লৈ আহক হয় তো গাইজ ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি নিশ্চয় জনাব এই ভিডিঅ'টো লাইক শ্বেয়াৰ নিশ্চয় কৰক আৰু আপুনি যদি প্ৰথমবাৰ চেনেলত আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমি এতিয়া যাব সময় হৈছে কাৰণ আমাৰ ওপৰৰ পৰা বৰুণ দেৱতাই মাতিছে ঐ আহিল নেকি ইয়াতে বৰুণ দেৱতাৰ কৃপা আৰম্ভ হৈ গৈছে আৰু আমি আপোনাক লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈ টাটা এণ্ড বাই বাই ঐ ৰয় ৰেড মাৰা নাই বৰষুণ দিছে